অ আজি অলপ গাঁৱৰ ভেজিটেবল খাওঁ ৰবা অ এইকেইটাচোন ডাঙৰে হোৱা নাই অ এইকেইটা ইমান ডাঙৰ হৈছে ঐ আজি বঢ়িয়াকে খাব লাগিব এসাঁজ বঢ়িয়াকে খাব লাগিব আজি চিঙু ৰবা এইকেইটাকে ইমান ডাঙৰ হৈছে এইকেইটা খাই পেলাই এনাৰ্জি পাম পুৰা এনাৰ্জি পাম গাঁৱৰ ভেজিটেবলটো চহৰৰ ভেজিটেবল খাই মোৰ পেট বেয়া হৈ গৈছে একেবাৰে আপেলটো খাই দিয়া কমলাটো খাই দিয়া ও মা নিচিঙি আছো মোৰ হাতখনে বিষাই গ'ল পাহি কি কৈছ এটা মই ভেজিটেবল চিঙি আছো কি ভেজিটেবল চিঙি আছা ঐ এই বেঙেনা হইয়ে বেঙেনা এই থুতুৰা গুটি এই তই খাই মাৰিবিয়ে গ'ল যা ইফালে মহা কামুৰি আছে চাওঁ কয় বাৰীত সোমাইছ তই আহি পেলাই খাবিয়ে তো গ'ল যা বেঙেনা গাছ ইডালহে নাও মিনি বেঙেনা গাছডাল আছে ডাঙৰে হোৱা নাই তই বেঙেনা বুলি ভাবি পেলাই থুতুৰা গুটিকে চিংচা সেইকেইটা ওচৰত দিছে এইটা সৰু সৰু হৈ আছে আৰু এইবিলাকৰ ওচৰত দিছে এইবিলাক ইমান ডাঙৰ ডাঙৰ হৈ আছে ঐ এইকেইটা নাৰিকলৰ কোৰা আহা নহ'লেও তই খাবা নোৱাৰা কিয় গম পাইছা নাই এয়া থুতুৰা গুটি এয়া খালি মানুহ পগলা হৈ চোতালত বহি লৈ পেলাই আ ই হিউ হু কৰি থাকিব লাগিব গম পাইছা মানে মেণ্টেল হৈ এইগিলা খালি ও মেণ্টেল হৈ ইটা বুজি পাইছা এয়া খাবা নোৱাৰা গম পাইছা খাই মাৰবি তই কোনোবা দিনাখন নাই মেণ্টেল হোৱা মানুহবিলাক এইবিলাক খাই থাকে নেকি মই কি জানো মোক ডাক্তৰখান পাইছা নেকি এতিয়া মেণ্টেল হোৱা মানুহবিলাক কি খাই মেণ্টেল হয় মই কি জানো মোক ডাক্তৰখান পাইছা নে গৰু ডাক্তৰখান পাইছা নে মানুহ ডাক্তৰখান পাইছা তোৰ ডাক্তৰ হয় মোৰ মাথা বেয়া হৈছে ইমান ডিষ্টাৰ্ব দিলে ইমান ধুনীয়াকে চিঙিছিলো পেলাই দিলা তুমি এই খাবা নৰি খাবা পালি নাখালো হয় নে এনে দুখীয়া দৰিদ্ৰ মানুহ আমি বুজি নাপা কথাগিলা এই য মই বজাৰৰ পৰা আনিম শাক পাচলি এয়া খাবি নাম দেই বুজি নাপা কথাগিলা তেৰিকা এইগিলা খালি মানুহ পগলা হয় বুলি কৈছো কি শুনি আছা ঐ চহৰত জীয়া বুলি পেলাই এমানো নাজানা হয় নে বাপৰে বাপ মাথাটো মোক ঘোলা কৰি দিলে আহি কিনে বাপ তোৰ লগত থাকি থাকি মোৰো অলপমান লিখিতহে অহা হৈছে চাল্লা চহৰৰ পৰিৱেশ আৰু গাঁৱৰ পৰিৱেশৰ লগত মিলি থকাটো বহুত কঠিন দেই কিন্তু মই চলি যাব লাগিব আৰু ক'ত কি ওলালে আকৌ লৈ আহ বাহিৰত মই কাম কৰি আছো সামান্য কেউণ্ডা এডাল ওলাওঁতে তই জিংকে মাছা মোক দেখিবি খুৱাই পেলাই মই ভাবছো কিবা বেলেগ বস্তু খাপ চাপ কিবা ওলাল নেকি আমাৰ জয় আধা বাচ্চা চে যাবা দেই এইগিলা বস্তু সেই পইচা হৈ গ'ল দেখা ইয়াৰ এনেকুৱাই ইয়াৰ নাম কেৰুণ্ডা গাঁৱৰ নাম নেকি কিবা কেৰুণ্ডা গাঁৱৰ নাম পাইছা নি এই এডালৰ নাম কেৰুণ্ডা বুলি কয় আমাৰ কথিত ভাষাত নে কিবা খাৱা বস্তু হয় কেৰুণ্ডা এডাল খাব পাৰি নেকি এতিয়া ভাজি পেলাই খাবা খুচ্ছা চি 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 এডাল নাম কেৰুণ্ডা কিয় নালাগা নহয় হে তেৰিকা ধুই দিলে চাফা হৈ গ'ল আৰু এটা একো নাই পিন্ধিব পাৰি চেলকিব পাৰি হে তেৰিকা কিয় পিন্ধিব নোৱাৰা হ'ল ইমান ধুনীয়া কাপোৰযোৰ পিন্ধিব নোৱাৰা হৈছে কথা কবা হৈছে এই এডালৰ নাম এই লিখিত ভাষাত কেৰেলোৱা বুলি কয় গম পাইছা কেৰেলোৱা আগতে কিবা বেলেগ নাম কৈ আছিল আপুনি এডাল আমি কথিত ভাষাত কেৰুণ্ডা বুলি কওঁ কেৰুণ্ডা আমাৰ গাঁৱত কেৰুণ্ডা বুলি ক'লে বিখ্যাত আৰু কেৰুণ্ডা বুজি নাপা কথা গিলা ধত ইমান বুৰ্বক নাই ক'ত এই মই কামক লাগি যাওঁ আমি দুখীয়া দৰিদ্ৰ মানুহ কামক লাগি গ'লে নহয় নহয় হাজিৰা কৰি খাবাই লাগব গম পাইছা নাই 1 লিটাৰ মিঠালৰ দাম 100 টকা বস্তু গম পাইছা নাই তই এটা কাম কৰিবি এই বাৰীৰ পৰা যাই পেলাই কলফুল আনি পেলাই থৈ দিবি মই বঢ়িয়াকে বনাম শুনছা নাই আৰু তোক আকৌ কোনোবাই বুদ্ধি দিব আকৌ চহৰৰ জীয়া বুলি পেলাই বুজি পাইছা তোক আকৌ কোনোবা ক'ব এই ধুতুৰা গুটি চোৰাথুৰ পাত এইবিলাক শাক বুলি ক'ব কৈ পেলাই তোক খুৱাব চাবি তোকতো খুৱাব মোকো খুৱাব চহলা হৈ মৰিব লাগব গম পাইছা তই কলফুল আনি পেলাই থৈ দিবি মই বনাম বঢ়িয়াকে বনাম দে তেল লৈ আহিম দে মিঠাতেল মোৰ দেৰি হ'ব এই টিং লগাব লাগব বোলে কালি বামকেইটা দি থৈছিলো ফুল পিচি বোলে একলা চাৰাকে খাই লওঁ ৰখ এতিয়া কোনো দেখোন নাই ক'বালে বহুতে কি কৈছে ঐ চাহ খাইছো দাইৰে আকৌ নকবি দেই
মই চাহ খাওঁ বুলি নকবি দে মই একে দাইদেউ ৰাতি কাম কৰি আহে ন মই একে খুৱাৰ পৰা কৈ চাহ এখোলা খাওঁ মাৰি দিছোঁ নেকি কৈ সেইকাৰণে মাৰি দিওঁতে একে মোৰ অভ্যাস হৈ গৈছে সিদিনাখনে দাঁত পকাই দিছিল ইমান একে ইমান বিহে আছে তাৰপিছত সেইকাৰণে মই চাহ খাই দিলোঁ দিয়াৰ পিছত মোৰ ভাল হ'ল এতিয়া একে চাহ নাখালি মাথাটো কিবা হৈ একে ইমান নিচা লাগি যায় একেবাৰে নিচা লাগি যোৱা হ'লা মই পাহি বাহিৰে তোক গাখীৰ দিয়া চাহ খুৱাম তই নকবি দেই মই তোক খুৱাম দে চাহ একাপ খাই লওঁ মই চাহ আছিনি নে তোৰ খাবি সেই নাখাওঁ তই খাই মই খাই লওঁ ৰ এইকেইটা কল এইকেইটা ফুল মিলি কল ফুল মোক বহুত ভাল পাব দিয়া মই কল ফুল আনি কিনি থৈ দিছো হে বৌ মই আকৌ গাখীৰ দিয়া চাহ হ'লে খাম এনে নাখাওঁ খোৱা বুঢ়া এনেও টাউনি আছে এইবিলাক গা উঠা আৰু ঘৰতে দেখিছা নাই চুজাযোৰ পিন্ধি থাকে পয়াকে যায় দা খাল লৈ কাম কৰবা তাইৰ আকৌ চুজাযোৰ পিন্ধি থাকে আমি এতিয়া দেখিছা নে মেখেলা চাদৰ পিন্ধি আকৌ বুনি এইবিলাক টেনচন নেৰো আমি মেখেলা চাদৰ পিন্ধি দিব লাগে কি হৈছে তই বিয়া হ'লে মেখেলা চাদৰ পিন্ধি এইবিলাকৰ নিচিনা গা উঠা বস্তু নহবি দেই পিন্ধিম বৌ আহাচো নহয় বহাহি হ'ব দিয়া ইমান দিনৰ মূৰত আহিছা তোমালোক খবৰ ভাল নে তোমালোকৰ ভাল আছো দে কিবা একে বৰ কাপোৰযোৰ ইমান ধুনীয়া লাগিছিল দেখোন বঢ়িয়া লাগিছিল তোমালোক বহাচো মই আহি আছো ভিতৰৰ পৰা চুজাযোৰ পিন্ধি পেলাই মৰি আছে চুনি দিছে নে নাই এক পাত্তা কৰি পেলাই লৈ আছে চাহ বা খুৱে নে নকয় দাইদেউৰ আগত নকবি দেই মই চাহ খাৱা বুলি নোখোৱালেও শুনছা তোক মই খুৱাব বুলি লৈ আহিছোঁ এতিয়া দেখিছে নে চুজাৰ পিন্ধি কি ষ্টাইলত আছে আকৌ গেছত চাই লাগি পেলাই বেয়া ৰখা হ'ব বুলি আকৌ চাহ নোখোৱাবতো পাৰে সেইকাৰণে তই নকবি দে নকবি দে ভাই মাৰো যা দাইদেউৰে ভাই দাইদেউৰে মোক চাহ মাৰি দেই সেইটো চান্সতে মোৰো চাহখিনি খাব পাওঁ নকবি দে ভাই তই আৰু চাহ দিব হৈছিল যি ষ্টেণ্ডাৰ্ড আছে হৈছে নোখোৱে আৰু আশা নকৰোঁ অলপমান কি কথা হে বৌ এটা বস্তু খাই পেলাই পাইছা নাই চুৰটো যি পাতটো যি কোমল পাতটো আটা গুড়া দিলেতো ইমান মজা লাগে খাই উঠি বঢ়িয়া লাগে তই খাই পাইছা নাই পাইছো আমাৰ মায়ে কালি ৰাতি আনিছে বঢ়িয়া লাগিছিল দাইৰে ইমান বেয়া বস্তু সেইবিলাক বেয়া বুলি কৈছে সেয়া কথা নুশুনবি বৰ বেয়া আহি সি আগতে ইমান আমাৰ কুবুদ্ধি দিছে সি বেয়া ল'ৰা আগে তুমি যেতিয়া দেখিছা দাইৰে গাঁৱৰ মানুহৰ লগত মিলি থাকিব নিদিয়ে বৌ এতিয়া যাওঁ দে এতিয়া যাবাই লগা হ'লা সেইডাল ক'লা টপডাল পিন্ধি আছে একো ভাল লগা হোৱা নাই বৌয়ে মোক এনে আলিয়ে গাখীৰ দিয়া চাহ মইতো ভাই ক'বা লাগি নৰো চহৰত জীয়াই পেলাই খুৱাব বুলি ভাবিছো ময়ো তেলখিনি এনে মাৰিলো একো ভাল লগা নাই একো ভাল লগা নাই চহৰত জীয়াই একে দেখো টপডাল পিন্ধি একো ভাল লগা নাই সি যেতিয়া মুচি আনি পেলাই পগলা হৈছে এইখন আজি এটা দাম আৰু কালি এটা দাম মিঠাতেল আনবা ললো 100 টকা দাম দেহা মোৰ পাহি আছানে ঘৰত আহা ওলাই মই আহিলো কল ফুলটো বাচ্চা উলিয়াই দি মই বঢ়িয়াকৈ কাটি দিওঁ উহা বন্ধ হৈ গৈছে কি বস্তু চলিয়ে এয়া তই মই তোক কল ফুল মাৰবা দিছো কি এয়া কল আৰু ফুল এইটো কল এইটো ফুল কল ফুল চালা খাবিয়ে তই মোৰ কলজা মইতো এয়া কল ফুল আনিবা দিয়া নাই কল ফুলে তোৰ চহৰৰ জীয়াৰ লগত মোৰ মেকে টেমাটো মোৰ খোলা হৈ গৈছে আৰু মই খোলা কৰিব নালাগে এফালৰ পৰা কামে ভাগাই দুখে আহি পাইছো আকৌ তোৰ লগত মানে আকৌ আধা বল খেলাম আৰু এটা পাৰি নহয় এই মাথাটো তই মোৰ খালি খুলি শুনছা কেকৰায়ো মাকৰ বুক খানিমকে খুলি নাখাই তই মোক জিংকে মাথাটো খুলি খাইছা এয়া ভাই এয়া কল ফুল এইটো কল ফুল বেলেগ এইটো কল আৰু ফুল মই তোক কৈছো কল ফুলৰ কথা সেইটো ক'ত লাগে গম পাইছানে চহৰৰ জীয়াটো তই বুজি একো নাপা মই দেখাম যাও সগুনে খাইতি তই মোক খাইছা খুলি এইডাল দেখা পাইছা দেখছা না নাই ভালকে চাও চকু গিটাই দি বুজি পাইছা এইটো কল ফুল বুলি কয় তই মোক খালি খুলি এইটোৱে হৈছে কল ফুল আৰু তই কি কৰছা এইটোক পাৰিবা দিছিলো মই তোক ধুনীয়াকৈ আজি ৰান্ধি বাঢ়ি খাম বুলি ফেলে তই খালি মোক কলজা খান খুলি এতিয়া পাৰিবা লাগব ৰাও গম পাইছা কি বুলি কয় কলৰ দিল এয়াও মোৰ ভুল
মানে এই গাঁৱত থাকি অলপমান বুঢ়াটিৰ লগত থাকিবিচোন তেতিয়াহ'লে অলপ কথা বুজি পাবি আগতে গৈ ঘূৰ কি পাছতে গৈ ঘূৰি মৰি আছা হা মাথা বেয়া কৰি দিছা তই মোৰ খাইছা খুলি খুলি আল্লাহ এফালৰ পৰা আহি কামত শান্তি নাপাওঁ আকৌ খৰি ফালিব লগা হ'ল জাগাত নপৰে হাতৰো ঠেক নোহোৱা হৈছে এই শুনছা ঐ পাহি ভিডিঅ' বনাই আছে নেকি ঘৰটো ভিতৰত সোমাই পেলাই এই পানী এগিলাচ লৈ পিয়া লাগি আছে গলডাল চেক চেকাই গৈছে তোৰ দেখো কম্পিউটাৰৰ নিচিনা হবালকে হেং মাৰি থকা দেখো ফটাফট লৈ আহ কুহি ডাঙৰ হবা খাই পেলাই গোটা গলডাল চেক চলাই গৈছে বিৰাট ভাগা লাগছে বাপ বাপ দিনটো কাম কৰি ঐ মাই চেপিলা ঐ আইয়া কেনেকে চেপিলে মাৰলি ইখান ভাঙা হাল চকীখান এটা থৈ মৰছা হাল চকী এখন থৈ অহা নাই কেনেকে চেপিলা আইয়া এই কিবা মলম চলম লৈ আহ